তুমি ঘূৰাই থকা। নমস্কাৰ, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকক বেলেগ এটা বস্তু দেখুৱাব লৈছোঁ। যিহেতু আমি যে মুগা কাপোৰ পিন্ধোঁ, মুগা কাপোৰটো কেনেকৈ তৈয়াৰ কৰিব পাৰি তাকে মই আপোনালোকৰ আগলৈ আগবঢ়াই আছোঁ। প্লিজ আপোনালোকে ভালদৰে মোৰ এই ভিডিঅ'টো চাব। এই মুগা সূতাটো কেনেকৈ প্ৰস্তুত কৰা হয়, যে মুগাটো আমি চোম গছত পোহা হয়, পুহি আনি এতিয়া আমি এনেকৈ কাটিব লাগিব। কাটি পিনিহে মুগা মেখেলাটো বোৱা হয়। কেনেকৈ কাটে মই আপোনালোকক দেখাইছোঁ, চাওক। এইটো কঙা বুলি কয়। তাৰপিছতে এইটো আমি শিৰ দিয়া বুলি কয়, সেইফালে শিৰ দিছে। এইটো কঙাটো ঘূৰাব লাগিব, সেইখিনি খহিয়াই আছে। আৰু মানে ইয়াতে কাটিবলৈ 3গৰাকীমান, এনেই 2গৰাকী হ'লেও হৈ যায়, কিন্তু এতিয়া আমি মানুহ আছোঁ কাৰণে 3গৰাকীমান কৰিছোঁ। যিহেতু মই মোৰ ঘৰত কৰা নাই, মোৰ মা ঘৰত কৰি আছোঁ। এয়া প্ৰডাকশ্যন, এয়া মোৰ বাইদেৱে শিৰ দি আছে। এফালে চাই দিয়া অকণমান, হেল্ল' কৈ দিয়া, হেল্ল'। এয়া শিৰ দি আছে, এইফালে বৌয়ে হেৰি কি বোলে খহিয়াই আছে, মুগা খহিয়াই আছে। তাৰপিছত এইফালে খুৰীয়ে ল'ৰালৈ চাই আছে মানে কি, তেওঁ লেটাগুটি নিবলৈ আহিছে। লেটাগুটিবোৰ আমি খাওঁতো, যিহেতু আমাৰ আহোম মানুহ এইটো খোৱা হয়। লগতে ৰহি অকণ হ'লে আৰু ভাল হয়। আমি নাখাওঁ আৰু, ইয়াত চবেই খায়, আমি নাখাওঁ। এতিয়া এইটো কেনেকৈ ঘূৰাইছোঁ চাওক। এইটোৰ পৰা মুগা মেখেলা তৈয়াৰ কৰা হয়, এই সূতাটোৰ পৰা। আচলতে মানুহে ভাবে মুগা সূতাটো বহুত কম, আমি কিবা কৰি আছো, কথাটো বুজি নাপায়। আচলতে এনেকৈ মুগাটো কাটিব লাগে। আচলতে এনেকৈ মুগা ঘূৰোৱা হয়। এইটো সূতাটো এনেকৈ কাটি পিনি আপোনাৰ মুগা মেখেলা তৈয়াৰ কৰা হয়। এইটো যে কিমান কষ্ট এতিয়াহে বুজিব দেখুৱালে ভিডিঅ'টো। প্লিজ আপোনালোকে সকলোৱে মোক বহুত বেছি মৰম দিব। লগতে মোৰ ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু লগতে যিসকল মোৰ এই চেনেলটোত, মোৰ ইউটিউব চেনেলটোত নতুন, তেওঁলোকে প্লিজ মোক ছাবস্ক্ৰাইব কৰি দিব। আৰু আপোনালোকৰ মাজলৈ এনেকুৱা বহুত ভিডিঅ' মই আগবঢ়াই থাকিম পিছলৈও। আপোনালোকে চাই থাকিবচোন মুগা মেখেলা কেনেকৈ তৈয়াৰ কৰা হয়। এই বস্তুটো সূতাটো আপোনালোকক মই কাটি দেখুৱাই দিম। হ'ব, পাতখিনি খাব। কাটি আছোঁ এতিয়া, লেটাগুটি ওলোৱা নাই, ওলাব আৰু লাহে ধীৰে। সূতাটো মানে এডাল এডালকৈ দিব লাগেতো। এইটো কি পৰি গৈছে, শিবোৰ পৰি গৈছে আজি। কিয়বা বতৰটো ডাৱৰীয়া হ'লে কাটিবলৈ ভালেই হৈছে, বেয়া লগা নাই কাটি। বহু বছৰৰ মূৰত আকৌ মুগা সূতা আজি কটা দেখি ঘূৰালোঁ। বহু বছৰ হ'ল, মোৰ বিয়া হোৱা প্ৰায় 14 বছৰ হৈ গ'ল। 14 বছৰ মুগা কটা নাছিলোঁ, আজি কাটিছোঁ আকৌ 14 বছৰ পিছত ঘূৰাইছোঁ। এনেকৈও ঘূৰাব পাৰি, মই অলপ স্পীডতো ঘূৰাব পাৰোঁ। খালি শিৰটো পৰি যোৱাৰ কাৰণে লাহে লাহে ঘূৰাই আছোঁ। কিন্তু আৰু এটা ষ্টাইলতো ঘূৰাবলৈ মই পাৰোঁ, মই দেখুৱাই দিওঁ। আচলতে মই একো কাম কৰিব নাজানো বুলি মানুহবোৰে কয়, কাম কৰোঁ বুলি ক'লেও বিশ্বাস নকৰে। যে মই চব কাম কৰিব জানো বুলি ক'লে কোনেও বিশ্বাস নকৰে। সেইকাৰণে মই এইটো ঘূৰাই দেখুৱাই দিছোঁ। আৰু বেলেগ ষ্টাইলতো ঘূৰাব পাৰি, এইটো ভৰিয়েও ঘূৰাব পাৰি। এইটো বনাই লোৱা আছে, ভাৱৰীটো ঘূৰাই। এইটো কেনেকৈ যে মুগা মেখেলা তৈয়াৰ হয়, সূতাটো কেনেকৈ তৈয়াৰ হয়। মেচিনত কাটিব পাৰি, কিন্তু মেচিনত কটাটো ভাল নহয়। আমাৰ গাঁৱৰ মানুহে এনেকৈয়ে কাটে। ইয়াতে 4গৰাকী গাঁৱৰ মানুহ গোট খাই লয়, এনেকৈ ঘূৰাই ঘূৰাই কাটি থাকে। কথা পাতি পাতি চাহ খাই লেটা ওলালে লেটাগুটি খাব। এটা ৰ'ব, মই তাক দিম অকণমান আহিলে পোহাটো এনেকৈ আঙুলিটো মাৰি দিলে এৰি যায়। আঙুলিটো মাৰি এৰুৱাই আকৌ এনেকৈ ঘূৰাই দিয়া বস্তু। পানী পানীটো নাজানে কেনেকৈ কৰে এইবোৰ। ঠাণ্ডা পানীটো পাই ঘূৰাই ঠাণ্ডা পানী দি এইটো মুগাখিনি সিজাই লৈছে, সিজাই ল'ব লাগিব। সিজাই লৈ কাটিব লাগে, এনেকৈ ঘূৰাই কাটিব লাগে। আৰু এটা ষ্টাইলতো মই কাটিব পাৰোঁ, এনেকৈও কাটে, এনেকৈও কাটিব পাৰি ঘূৰাটো। এইটো খালি ধৰিয়ে ঘূৰাবলৈ বেয়া। ভাৱৰীটো ভাল, ভাৱৰীটো ধৰিয়ে ভাল। ভাঙৰিটো ভাল, সেইটো ধৰিয়ে ঘূৰাব পাৰি। এইটো কাঠৰ হয়, বনাই লৈছে। চাই আছে এতিয়া এই বৌয়ে ঘূৰাইছে, মই উঠিলোঁ। আৰু উঠিলোঁ মানে মই এফালে যাবলৈ ওলাইছোঁ এতিয়া। অকণ ফুৰি আহোঁ, যিহেতু মই মা ঘৰলৈ আহিছোঁ। অকণমান এনেই কৰিলোঁ,
কৰি মেলি এতিয়া আমি অকণমান ফুৰিবলৈ যাবলৈ ওলাইছোঁ। গৈ আহোঁ, কিন্তু বৰ বৰষুণ দিছে, যাবলৈ মন নাই, তথাপিও যাবলৈ ওলাওঁগৈ। এতিয়ালৈকে ওলোৱা নাই, ভাত খাবলৈ মাতিছে সৰুবোৰে, ভাত খাই লওঁগৈ। ভাত খাই মেলি আজৰি হৈ মেলি ওলাই যাম আৰু। বৰষুণ যাক দি আছে কাৰণে অকণমান হেমাহি কৰি আছোঁ, তথাপিও যাওঁ বুলি লৈছোঁ। আপোনালোকৰ মাজলৈ মই দেখুৱাম, গোটেই ভিডিঅ'টো দেখুৱাই আছোঁ। এতিয়াখিনি কৰি মেলি হৈ গ'ল, সেইকাৰণে এতিয়া মানে ইয়াতে লাগি আছে, আমি আৰু নালাগোঁ, দেৰি হৈ যাব লাগি থাকিলে। মানে পিছত ভালদৰে দেখাম যদি পাৰোঁ। এতিয়া মই যাবলৈ লৈছোঁ। এয়া বৰষুণ কিনকিনাই আছে, এয়া কিনকিনা বৰষুণ আছে। আমি এতিয়া যাম আৰু।